আজিৰ যিটো ভিডিঅ' এই ভিডিঅ'টি আচলতে মই নিজে মজুত কৰা নহয় মোৰ বন্ধু দীপজ্যোতি শৰ্মাৰ মোবাইলত মই হঠাৎ এই ভিডিঅ'টি দেখা পালোঁ দেখা পাই মই তেওঁক কৰিলোঁ যে এই ভিডিঅ'টি মোৰ ভাল লাগিছে আৰু এই ভিডিঅ'টি মই মোৰ ইউটিউব চেনেলত দিব পাৰিম নেকি আৰু তেওঁ সহমত প্ৰকাশ কৰি মোক সেই ভিডিঅ'টি চেনেলটো দিব ক'লে আৰু মই সেই ভিডিঅ'টিৰ ওপৰত কেনেকুৱা তেওঁ ভিডিঅ'টি কেনেকৈ সংগ্ৰহ কৰিলে বা ক'ত গৈছিল কিহৰ কাৰণে তেখেতক লগ কৰিব ইচ্ছা প্ৰকাশ কৰিলে সেইখিনি কথা মই তেখেতৰ মুখৰ পৰা জানিব চেষ্টা কৰিম। মই এতিয়া চিপাঝাৰত গ'লোঁ যাওঁতে মোৰ আকৌ ভাইটি এজনে মিউজিক কৰে সি ক'লে মানে আমাৰ যিটো দৰঙী কলা কৃষ্টিৰ ভিতৰত অন্যতম এটা বাদ্য কালিয়া মানে সেইটো এনেই ধৰ পেঁপা বুলি জানে কিন্তু একচুৱেল নাম হ'ল কালিয়া বুলি জানে। কালিয়াৰ যিটো বাদ্য আমাৰ নতুন মানে গীতৰ লগত সংযোজন কৰিব পাৰি নেকি মানে তাৰ ওপৰত সি অলপ মানে এনেকৈ মোৰ লগত আলোচনা কৰিছিল। তাৰপিছত ময়ো এনেকৈ চিপাঝাৰত গৈ মই বস্তুটো ভাবিলোঁ যে এবাৰ তেওঁৰ ওচৰৰ পৰাই আহোঁ যায়। এতিয়া কালিয়া বাদক তেওঁ হ'ল মাননীয় শ্ৰী কুলেন্দ্ৰ নাথ দেৱ। তেওঁ আছে এতিয়া বৰ্তমান অসুস্থ অৱস্থাত। মই হঠাতে গৈ পেলাই তেওঁক দেখা পালোঁ যে মানে বিচনাত মানে অসুস্থ অৱস্থাত আছে হ'লেও কথা বাৰ্তা পাতিব পাৰে এনেকৈ। তাৰপিছত মই এনেকৈ গ'লোঁ সুধি গৈ পালোঁ তেওঁৰ ওচৰত। তাৰপিছত মানে তেওঁৰ মানে কালিয়াৰ যিখিনি বস্তু আছে মজুত কিন্তু যিটো নলৰ বস্তু সেইটো মানে বেয়া হৈ আছে আৰু এতিয়া মানে তেওঁ অসুস্থ যিহেতু বস্তুটো বজাব নোৱাৰে। তাৰপিছত এনেকৈ কথা বাৰ্তা পতাৰ পিছত বোলে যে মই বজাব নোৱাৰিম, তুমি যদি কালিয়াটো নি কাৰোবাৰ হতুৱাই বজাব পাৰা সেনেকৈ বজাব পাৰা। আৰু বজাব পৰা মানুহ নাই কাৰণ তেওঁৱে একমাত্ৰ কালিয়া বাদক। আৰু ধৰক আগতেও বিয়া সবাহত এনেকৈ লগ পাইছিলোঁ তেওঁ লগ পালে কথা পাতোঁ এনেকৈ আকৌ তেওঁ পাহৰি যায় যিহেতু তেওঁ অলপ পাহৰি যায়। তাৰপিছত আৰু তেওঁৰ সেইটো কালিয়াৰ বিষয়ে কৈও ভাল পায় ৰাইজক সেনেকৈ। আৰু সেই মৰ্মে মই এটা ভিডিঅ' বনাব বিচাৰিলোঁ ভাবিলোঁ ফেচবুক বা ছ'চিয়েল মিডিয়াত এনেকৈ এটা যদি হেৰি হয় সুবিধা হয় বস্তুটোত হেৰি কৰিম আপলোড কৰিম। তাৰপিছত এনেকৈ ভিডিঅ' এটা মই বনাব বিচাৰিলোঁ। তেওঁ মানে বিচনাৰ পৰা উঠি ক'লে যে ভিডিঅ'টো যদি বনাই ভালকৈ অলপ ড্ৰেছ পোছাক কৰি লওঁ। সেনেকৈ ড্ৰেছ পোছাক তেওঁ ধুনীয়াকৈ পৰিধান কৰিলে। ময়ো এনেকৈ বহি ভিডিঅ' অলপ বনালোঁ। তাৰপিছত যিখিনি আছে তাৰপিছত তেওঁ দেখাই পেলাই সুদৰ্শন নাথে সেইখিনি আপোনালোকে দেখা পাব। আৰু এটা শৰ্মা আহিছিলে আমাৰ ঘৰৰ আগতো বিয়াপাৰাৰে ঘৰে প্ৰণৱ শৰ্মা বুলি সিও আহি নাই ফটো মাৰি লৈ গৈছিল প্ৰণৱ শৰ্মা। সিও গান বাজন ফুৰে সিও সেইবিলাক ফুৰে এই কাঠিত লৈ গৈছে। নাই এটাই ভাল হ'ব আপোনাৰ বস্তুবিলাক পিছফালে উঠি থাকিব। এতিয়া কেনে হৈছে নে তেতিয়া বঢ়িয়া হৈছে। বগা মাটি কিন্তু এতিয়া মই বগাব নোৱাৰোঁ এইটো ফাটছি। এতিয়া মাত নোলাব নেকি হে ফাটছি এইটো মাটিটো ফাটছি। এইটো আপুনি নিজে বনাইছে নে নহয়? এই ভিতৰৰ এইটো নিজে বনাব লাগে। নলাল এই মৰিয়া তাতো বনাইছিলোঁ এইখিনিত বৰ ভেলাই বনাইছিলোঁ। হয় কোনফালে কি ডাঙৰ পূজা দুৰ্গা পূজা নদীৰ পাৰত নদী পাৰ এখন 11 বছৰ খেতিছোঁ এই কথাই কিনি আছোঁ কুমুৰীয়া তাতো খেতিছোঁ না এই তিনিখুটিত খেতিছিলোঁ কুমুৰীয়া দি খেতিছোঁ খেতিছোঁ পূজা এতিয়া আৰু নৰা হ'ব অলপমান এতিয়া অৱস্থা বেয়া এতিয়া তুমি ভাল সময়ত পালি হয়। মই এতিয়া ভাবা নাই আপুনি অসুস্থ বুলি এতিয়া ভাল সময়ত নিলে বস্তুটো ৰাইজক
নাই এটা ৰাইজৰ কাৰণে বস্তুটো লৈছো বাৰু দেখাই দিলে হয় দেখাই দিলে তুমি এইটো বৰ ভাল বস্তু লৈছা এই বস্তুটো কোনো দেখা নাই আপোনাৰ ওচৰত এতিয়া ধৰ সেনেকে শিকিব অহা মানুহ নাই এতিয়া হয় নাই বুলি ক'ব পাৰি নাই কোনো নাই আগ্ৰহী নহয় আৰু নাই নহয় মই যেনেকৈ আগ্ৰহ কিন্তু ভাল পায় মানুহে বস্তু এইটো এতিয়া মাত খুলি তুমি বিয়াত যেতিয়া মই বজাইছিলোঁ নবজালে কৈছিলোঁ ককা বজো বোলো খুব ভাল শুনি বাবা আনে বজালে লোকে শুনি ভাল পায় এতিয়া মইহে আনৰ শুনিব নাপাওঁ মাতটো শিকা মানুহ নাই যে মই পৰীক্ষণো দিলোঁ ই আমাৰ ইয়াতে সাহিত্য ভৱনত 10টা ল'ৰা 1 মাহ এটাও এটাও মাৰা নহয় এতিয়া ঘূৰি ঘূৰি মোৰ তাতে আৰু এই আমাৰ ষ্টেচনৰ এই বনিয়া বুলি ক'লো এটা সিও গৈছে আৰু ই 7 ঘূৰাই চুবা বুলি কয় তাৰ কেইটামান আহে এই নাই কেইটামান নাথাকে বুলি হয় এতিয়া আপোনাৰ বিষয়ে কওকচোন আৰু এতিয়া মই বাবা হেৰি নহয় এতিয়া আমাৰ দৰঙী ধৰ কলা কৃষ্টিৰ ভিতৰত মই কৃষ্টি ভালেকেইটাও ক'লোঁ না ক'লোঁ হয় প্ৰথমতে বৰঢুলীয়া হ'লোঁ ফুট মাৰিলোঁ হয় তাৰে পিছত ফুট মাৰি মাৰি থাকি থাকি কিছুদিন পিছত যায় তাৰমানে আকৌ এই কালিয়াটো ল'লোঁ হয় কালিয়াটো ল'বৰ পৰা এই কালিয়াই এতিয়া মোক মানে ধৰ ভাতটো খোৱালা আৰু মানে খালোঁ কালিয়াৰ পেঞ্চনটো হ'ল হয় এই উঠাবালি কৰিলোঁ হয় কিছুদিন উঠাবালি কৰি ফুৰিলোঁ মানে ছাত্ৰীয়া বিদ্যাল কৰিছোঁ মই ঢুলীয়া কৰিলোঁ উঠাবালি কৰিলোঁ আকৌ খুলীয়া ভাড়াটো ফুৰিলোঁ কেইটামান দিন এই যাত্ৰা ভাৱৰীয়া আৰু চুকুৰি হ'লোঁ এই আগৰ যাত্ৰা ভাৱৰীয়া চুকুৰি হ'লোঁ তাৰপিছত চুকুৰিৰ পৰা এৰি ক'লে কি তই এটা কাম দিওঁ তই ঢোলক ল সেই কনচাৰ্টৰ ঢোলক ঢোলক ল'লোঁ লৈ মানে এই যুদ্ধ হয় নহয় এই যুদ্ধত মানে ঢোলক মাৰিব লাগিব তেতিয়া মই মানে আকৌ ঢুলকি মাৰোঁ আৰু মানে বাজনা তাজনা কনচাৰ্ট নেনা 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 নাই দা দা দাই দা 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 দাই নাই দা দা দাই নাই দা দা দাই দা দা দাই দা 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 da 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 এটা কনচাৰ্টৰ মানে এইটো কনচাৰ্ট আছিল কনচাৰ্টৰ ঢোলক মাৰিব লাগিব কিন্তু বিদ্যালয় কৰিলোঁ মানে লিখা পঢ়াটো অলপ কম হ'লে আৰু ন'লোঁ আৰু মানে পঢ়া ভাই বাপাই চেষ্টা নকৰিলে বা ময়ো মানে আৰু তেতিয়া সপা গৰুৰ পালা মহা আছিল স্কুলত মানে এই পাল্লা দি পেলাই মানে যাওঁ তাৰপৰা আৰু পাল্লা ভাঙিলে আকৌ গৰু গুৰিকে পাব লাগে তাৰপিছত হেৰিটোৰ ঢোলকিৰ পিছত হেৰিয়া তাৰপিছত মানে তাৰ মাজতে কালিয়া হ'লোঁ কালিয়া এনেকৈ বোলে পাৰ্টিত ফুৰিলোঁ পাৰ্টিত ফুৰি ফুৰি উঠি আকৌ নাই এইটো এৰাই দিলোঁ ঘৰত আহি গালি পাৰে বাপাই আমাৰ দৰঙী কলা কৃষ্টি সভাপতি আছিল তেওঁ ক'লে ধুনীয়া বাকীগিলা চব আমাৰ কৃষ্টি পালোঁ কিন্তু এতিয়া এটা বস্তু নোহোৱা হ'ল নহয় এই কালিয়া বুলি এটা কালিয়াটো লোৱা এইটো লোৱাত তেতিয়া কালিয়াও বিচাৰিছোঁ মই একেবাৰে এই পিঙি চল কিবা কিবি তাৰপৰা এইফালে কুৰুৱাৰী পিনি এইবিলাক বহুত জেগা কালিয়া বিচাৰি বিচাৰি নাই নাপাওঁ নাপায় 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 বহি থাকিলোঁ থাওঁতে আমাৰ ইয়াৰ এটা মানে এই কালিঙৰ মহাজনী পাম তেওঁ ক'লে হেই তই বিচাৰা বস্তুটো বিৰাট পাবি ক'ত এই আমাৰ ঔটোলা চিটিকাপাৰা বুলি কয় তাতে ভিনা ভেচু ডেকা নামে এটা মানুহ আছিল তেওঁ কালিয়া আছিলে তেওঁতো আছেই মানুহটো এতিয়া নবজাবই তই গেলি পাবি বুলি কোৱাত আকৌ সেই মানুহটোৰ লগতে ক'লে সেই কাম ময়ো যাওঁ সেইবুলি যাই মহাজনীত ৰাতি থাকি সিদিনা গৈছোঁ আহিছে
ভাগিনত আছে সেই এতিয়া ভাৰতী ভাগিনত আছে পাতগিৰি চোবাত তেওঁলোকক কিবা কাৰণত দেখাই যায় এইটো কোন মানুহ চাইছোঁ এইটো বুলি পটকে নৰে সুধা মানুহে ভাজনাটো লগাবালি থৈ গৈ নাই পাব চিনি এনেকুৱা কৰি বয়সটো খেদা লোৱা বাবা নাই এইটো আকৌ আপুনি যে জীয়াই থাকছি একেবাৰে পুৰণা অপূৰ্ব কৃষ্টি এইটো ধুলীয়া আৰু কালি হয় এই ঠেপা ধুলীয়া দি দীঘল দীঘল থৈ দেখা পাইছ নাই মই তেওঁলোকৰ তেওঁলোকৰ বিয়াতে দেখা পাইছিলোঁ আৰু ঠেপা ধুলীয়া হয় মই এই ঠেপা ধুলীয়া আৰু কালিয়া এই দুটা বস্তুৰ আগত বিয়া একেবাৰে নুলীয়া নহয় মোটামুটি কিমান বছৰ বজালে আপুনি এইটো এইটো এতিয়া মই আমাৰ দৰঙী কলা কৃষ্টি হ'ব 1973 নে কেতিয়া জন্ম হ'লে কিমান চন হ'ল এই তেতিয়াৰ পৰা মই বনাইছোঁ দৰঙী কলা কৃষ্টি যেতিয়া হ'ল তেতিয়া এই বস্তুটো ল'ব লগা হ'ল আৰু ল'ব ভাবিছোঁ তাৰ ওপৰত নাই দেই তেতিয়াৰ পৰা মই তেতিয়া বয়স চেঙাৰাই আছিলোঁ ধৰ তেতিয়া এতিয়ালৈ বৰ্তমান মোটামুটি 35-40 বছৰ হ'ব আৰু হ'ল আমাৰ ধৰণী কলা কৃষ্টি যিমান বছৰ হ'ল বুলি ক'ব সিমান বছৰ মানে এইটো কৰি গ'লো এতিয়া আৰু নহ'ব এতিয়া আৰু এই বস্তু বনোৱা মানুহ নহ'ব এতিয়া পৃথিৱীত ময়ো লওঁতে কিহৰ ভাৱত লৈছিলোঁ আমাৰ নামৰ তেওঁ কৈছিল নবেদিয়াজনো কৈছিল ধুনীয়া বস্তুটো লওঁ পইচাটো পইচাটো এক চাইডৰ সৰু বস্তু কিয় সৰু বস্তু পইচাটো এনেই হ'ব দিব নোৱাৰা মানুহে এই এটা তোমাৰ এটা নাম হ'ব ময়ো চাই সেইটোৱে চিন্তা কৰিছোঁ মোৰ নামটো পৰি ৰ'ব পৃথিৱীত বাকী খদুৱাৰ ভাঙা হ'লেও নামটোতো বুলি কয় তাৰপিছত যায় এই কান্দুৱাটো এইটোৰ নাম কান্দুৱা এইজনৰ নাম বাঘুলনি এইটোৰ নাম ঘুৰণলি এইটোৰ নাম পেপা পাতি এইটো মুখ পাতি বুলি কয় এই বস্তুটো পানীত ছিঙি ল'ব লাগিব বনাব লাগিব একে উহাই তুমি কিমান সময় পাৰ বনাই থাকা মই একে উহাই দুটা এটা গান মাৰোঁ একে উহা নাকাৰা উহা কাৰোঁ ভিতৰত ঘূৰি থকা যে এইটো বৰ্তমান আৰু মাতটো নাই মাতটো দিয়া নাই পানীটো ফাটি এনেকৈ তুমি বনাই থাকবা মই বিয়াত ফাটি অলপ বহোঁ
দৌৰি বজালোঁ বজাই আকৌ কিছু মই কিছুমান মানে চায়ে থাকে মোক দেৰিকৈ মানে ক'লো লৈ আছোঁ বেংগলত যাওঁতে ক'লে আমিতো ধৰা আমি ভাবিছোঁ কি সমস্যা লৈ আছোঁ মানুহটো মৰিব নেকি ক'ত ক'ত গৈছিল আৰু বাহিৰত গেলোঁ ক'লি এই পুৰি গেলোঁ ৱেষ্ট বেংগলত বজালোগৈ ৱেষ্ট বেংগল তাৰপিছত এই বাহিৰত এই 2 জেগাতে গৈছোঁ পুৰি গেলোঁ ৱেষ্ট বেংগলত গেলোঁ ৱেষ্ট বেংগলত বজালোগৈ আৰু ইফালে আপোনাৰ লখিমপুৰ কাজিৰঙা গোলাঘাট নগাঁও তাৰপিছত লখিমপুৰ এইবিলাকত এই বজাই আছোঁ চবতে আপোনাক মানুহ একদম গোটেই অল ইণ্ডিয়াত জানে এতিয়া আমাৰ দৰঙত বুলিয়ে নহয়